Finally, more coin as well. Finally, guys, my ringtone is going to be a ring. I will be a hero. How many years will you have? Oh, no, Papa, I'm going to go. I'm going to go. Mazi, I'm going to go. I'm going to go. Guys, good morning and welcome back to my YouTube channel. Actually, बहुत बेसी लरालो हेतु কাৰণে মটোব্লগতে আপোনালোকক ডাইৰেক্ট গুটেখিনি কথা কম আৰু ৰাতিপুৱা খুব 6টা মান বজাতে উঠিছো উঠি মানে পুৰা বাইক চাই কমপ্লিট ধুই মেলি গা চা ধুই আজৰি হলো আপোনালোকে টাইটেল থাম্বনেল চাই অলৰেডি আপোনালোকে গম পালে যে কি হ'বলৈ গৈ আছে একচুয়ালি গাইজ মোৰ ৰিং সেৰিমনি হৈ গৈছে তো বহুত বেছি এক্সাইটেড হয় আৰু আজি একচুয়ালি তাইকো দেখাম মোৰ ব্লগত আৰু বহুতে মানে কমেন্টত মানে ভৰপুৰ কৰি পেলাই ইনষ্টা ফেচবুকত যে তাইক দেখাব লাগে ভিডিঅ'ত এবাৰ তো ফাৰ্ষ্ট টাইম আজি পাপাৰ লগত মানে ব্লগ কৰি আছোঁ তো বেক চাইডে পাপা উঠি আছে আৰু মাইক ছেটআপটো টোটেলি মই একদম চেঞ্জ কৰি দিলোঁ নতুন মাইক ল'লোঁ এডাপ্টাৰ এটা ল'লোঁ আৰু যিটো মাউণ্ট থাকে মাউণ্ট এটা ল'লোঁ ভাবিছিলোঁ মেইন যিটো আমাৰ এডাপ্টাৰ থাকে ন সেই এডাপ্টাৰটোৰ দাম প্ৰায় 5,000 মান টকা হয় সেইটো বেয়া হৈ গ'ল বুলি ভাবিছিলোঁ বাট সেইটো বেয়া হোৱা নাছিলে মোৰ যিটো মাইক আছিলে সেই মাইকটো বেয়া হৈছিলে তাৰপিছত তাৰ লগত এটা সৰু এডাপ্টাৰ ল'লোঁ 300 মান টকা লৈ মেবি সেইটো আপোনালোকে যদি যোনে যোনে GoPro ইউজ কৰি আছে সেইটো ল'ব পাৰে আৰু এতিয়া চেনেলৰ ইন্ট্ৰটো দিয়া নাই হে গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন মোৰ মাইনা আজি এটা নতুন ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো ফুল্লি ধামাকা এণ্ড এক্সাইটেড হ'বলৈ গৈ আছে কাৰণ আপোনালোকে জানিছে যাৰ এনেকুৱা হয় সি নিশ্চয় এই ফিলছটো বুজি পাইছে আৰু মোৰ লগত হোৱা বেয়া ভাল সকলোখিনি মই আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰোঁ মোৰ জীৱনত কেতিয়াবা ভালো আহে কেতিয়াবা বেয়াও আহে সেই গোটেইখিনি কথা আপোনালোকৰ আগত মই সদায় শ্বেয়াৰ কৰোঁ আজিও কৰিম সেইটো কাৰণে আজি যিহেতু ভাল দিন হয় তো আপোনালোক হৈছে মোৰ এটা পৰিয়াল মই মোৰ নিজৰ ফেমিলি মেম্বাৰ্ছ মানে মোৰ নিজৰ ঘৰৰ মানুহ বুলিয়ে মই আপোনালোকক ভাবোঁ যিসকলে মোৰ ভিডিঅ' চাই আৰু কমেণ্ট কৰে আৰু কমেণ্টত আপোনালোকে যেনেকৈ যিয়ে লিখক বহুত বেছি প্ৰাউড কৰোঁ বহুত বেছি ভাল লাগে আপোনালোকক বহুত বেছি মানে মই ধন্যবাদটো কেনেকৈ দিম মই নিজে ভাষাৰে একচুৱেলি বুজাব পৰা নাই আপোনালোকক আৰু যথেষ্টখিনি ছাপোৰ্ট কৰিছে মৰম কৰিছে ভাল লাগিছে আৰু তেনেকৈ বুলি মটো ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু মটো ব্লগিঙৰ ক্ষেত্ৰত মানে কি বহুত বস্তু কম্প্ৰমাইজ কৰিবলগীয়া হয় কেতিয়াবা ভাল কণ্টেণ্ট থাকিলেও মটো ব্লগৰ মানে অকণমান দেখাবলৈ প্ৰব্লেমেই হৈ যায় যিটো ভাল কণ্টেণ্ট যিটো মানে চিৰিয়াছলি যদি আমি ইউটিউব কৰিব যাওঁ ন ফ্লপ মাৰিব আপুনি মানে টোটেলি ফ্লপ আৰু ৰেগুলাৰ কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম এতিয়াৰ পৰা আৰু আপোনালোকে দেখিছে আজি ৰাস্তাটো টোটেলি বেলেগ মানে আমি যিটো ৰাস্তা চইচ কৰিছোঁ আজি সেইটো বেলেগ হয় আমি একচুৱেলি লাডুগড় হৈ কেন্দুগুৰি হৈ যোৰহাট যাম আজি মানে লাডুগড় মেইন হাইৱে পৰা আমি লেফ্ট চাইডে যাম মানে কেন্দুগুৰি হৈ গাইজ আহি পাই গ'লোঁ আমি লাডুগড় তিনিআলি তো আমি এতিয়া যদি ৰাইটত যাওঁ পাম শিৱসাগৰ এতিয়া যদি আমি লেফ্টত যাওঁ পাম যোৰহাট আজি মানে মই বাইকখন কমপ্লিট ধুই পখালি একদম চাফ চিকুণ কৰি আনিছোঁ গাইজ চাওক না কি ধুনীয়া চিকচিকীয়া লাগিছে নাই অ' মাই গড এইবিলাক ৰাস্তাত আৰু যদি এখন উঠাওঁ কেনেকৈ হ'ব একচুৱেলি পাপা উঠি আছে তো অলপ ভয়ো লাগিছে তথাপি অলপ ৰিয়েকশ্যনটো লৈ চাওঁ কি কয় অ' নাই পাপা আছে ভাই ভয় লাগে অকল থাকিলে কোনো কেছ নাই অ' মাই গড গালি খাম বেছি স্পীড চলালে গালি খাম চিৰিয়াছলি কৈছোঁ তো এতিয়ালৈকে মোৰ ব্লগত পাপাৰ ফেচটো মই ৰিভিল কৰা নাই 1K চাগে মেবি কৰিম নেকি 1K হ'লে মানে বহুত বেছি এক্সাইটেড হ'ম ন সঁচাকৈ ভাল কৰিছে মাজে বহুত বেছি বেয়া আৰু বাইকখনৰতো প্ৰায়ভাগ মডিফিকেশ্যন গাইজ হৈ গৈছে কিন্তু আল্টিমেটলি 2-3টা মডিফিকেশ্যন ৰৈ গৈছে এতিয়াও আৰু আফটাৰ মাৰ্কেট এক্সজষ্ট ফুল চিষ্টেম এক্সজষ্ট লগোৱা মানে চিন্তা এটা কৰি আছোঁ আপোনালোকে কমেণ্ট কৰক যদি এতিয়া মোৰ মতে নহয় এতিয়া আপোনালোকৰ ভিউৱাৰ্ছৰ মতে মই বস্তুখিনি কৰিবলৈ চেষ্টা কৰিম যদি আপোনালোকে কমেণ্ট কৰে ন গাইজ বোলে ইয়াত ফুল চিষ্টেম এক্সজষ্ট লাগে তেনেহ'লে ফুল চিষ্টেম এক্সজষ্ট লগাবলৈ চেষ্টা কৰিম মই ভাবি আছোঁ SC প্ৰজেক্টৰ নহ'লে একৰা পবি কিবা এক্সজষ্ট লগাম কিন্তু আপোনালোকে কমেণ্ট কৰক যে কোনটো এক্সজষ্ট বেছি ভাল হ'ব আজি গাইজ যোৰহাটত লগাতকৈ বেছি জাম হৈ আছে ফাইনেলি গাইজ অফিচ আহি পাই গ'লি এই ওপৰতে আছে অফিচটো আৰু এতিয়া পাপাক ইয়াত থৈ যাওঁ থৈ কিনে মই EMIটো পে' কৰিম ফাইনেলি গাইজ বাইকৰ EMI দিয়া কাম কমপ্লিট হৈ গ'ল আৰু এতিয়া গৈ আছোঁ মানে আব্বাহঁতৰ ঘৰত একচুৱেলি বহুতে কয় শহুৰ বাৰী কিবা বাৰী মই এইটো বস্তু পচন্দ নকৰোঁ ঘৰ হৈ যায় মোৰ যেনেকৈ নিজৰ মা পাপাৰ ঘৰখন যেনেকৈ মোৰ কাৰণে নিজৰ হৈ যায়
সেইখন ঘৰ নিজৰ হৈ যায় কিয় কাৰণে নিজৰ এজনী ছোৱালী আপোনাক দিব মানে বিয়া দিব আপোনালে বোৱাৰী বুলি নহয় নিজৰ ছোৱালী হিচাপে সদায় ৰাখিব লাগে যেনেকৈ মোৰ নিজৰ ঘৰখন যেনেকৈ মোৰ নিজৰ সদায় এইখন ঘৰো মোৰ কাৰণে সদায় নিজৰ হ'ব লাগিব এতিয়া আহি আছোঁ একচুৱেলি নিজৰ বাহঁতৰ ঘৰলৈকে আহি আছোঁ ৱালেকুম আসসালাম আলাইকুম কি সোধা সোধা এতিয়া মই আজি আপোনাক কথা এটা সুধো হয় দূৰলৈ গৈ থাকা নাযাওঁ গৈ সোধা মোৰ বৰ লাজ লাগে আপুনি সুধি আৰু গাইজ একচুৱেলি খানা পিনা খাই ডান হৈ গ'ল আৰু গাইজ তোমালোকে দেখিছা একচুৱেলি মোৰ ৰিং চেৰিমনি হৈ যোৱা মানে বেছি দিন হোৱা নাই কিমানেই হ'ল আমাৰ অহা চানদিনত 13 তাৰিখে হৈছে তো সেইটো কাৰণে ভিডিঅ' একচুৱেলি দিব পৰা নাছিলোঁ সেইখিনি কামতে বহুত বেছি ব্যস্ত হৈ আছিলোঁ আৰু ফাইনেলি মোৰ কইনাজনী এইজনীয়ে তোমালোকে চাই লৈ ভিডিঅ' এইফালে চাই কেমেৰালৈ চাই I love you too. Oh my god. No, আজি মানে আমাৰ পুৰণ হৈ গ'ল তথাপিও আপুনি মোক দিয়া মোৰ ভাল লগা বেয়া লগা বস্তুবোৰ সকলো জানে ন তোমাৰ মোৰ ফেভৰেট কালাৰটোকে কৈ দিয়কচোন ব্লেক নিজৰ ব্লেক খানে মোৰো ব্লেক বুলি কৈছে য়েল্লো আজি মানে কৰিলে মানে য়েল্লো ফাইনেলি মই পাছ আউট হৈ গ'লোঁ এতিয়া পাছ কৰি ফেইল কৰি মই তুমি মোলৈ যাবই লাগিব মোৰ ব্লগত অহাৰ কাৰণে বুলি এক কমিশ্যন লাগে কি কমিশ্যন লাগে কেইটকা লাগে তোমাক কেইটকা লাগে কেলে নালাগিব ভাই মই আহিছোঁ ন এইটোৱে বহুত ডাঙৰ কথা একচুৱেলি গাইজ কণ্টেণ্টটো মানে এনেকুৱা টাইপে আছিলে কি হ'ল বহুত দিন একচুৱেলি ব্লগ দিয়া নাই আৰু আপোনালোকে ব্লগ নিদিয়া ৰিজনটো গম পালে মই মোৰ ৰিং চেৰিমনি কামতে মই বহুত বেছি ব্যস্ত হৈ আছিলোঁ ফাইনেলি গাইজ মই ৰিংটো আনিব গৈ আছোঁ এওঁ নহয় মোৰ আমি জানে দিয়া ৰিং হয়নে আৰু এওঁ দিয়া খাৰু মই পিন্ধি আছোঁ এতিয়াও তথাপিও আমাৰ ব্লগাৰ ফটো ব্লগাৰ লল চয় লল চয় লল চয় লল চয় লল চয় অলৰাইট গাইজ বহুত বেছি ইম'চনেল হৈ গ'লোঁ সেইকণ সময়ত মানে কি ক'ম আপোনালোকে বুজিছে চাগে আৰু চাগে আমি বহুত দিনৰ মূৰত আকৌ চাগে লগ পাওঁ এতিয়া 5-6 মাহমান পিছত তো অহা টাইমটোত মানে বহুত বেছি ইম'চনেল হৈ গ'লোঁ সেইটো কাৰণে একচুৱেলি ব্লগিং নকৰিলোঁ আৰু কৰিলে ইনষ্টাত ফেচবুকত সকলোতে কমেণ্ট কৰিলে ভিডিঅ' দেখাবৰ কাৰণে তো ফাইনেলি তাইক মই ভিডিঅ'ত দেখাই দিলোঁ মোৰ ভাগৰ তাৰ লগতে হৈছে মোৰ এংগেজমেণ্ট বাৰ্থডে খাবলৈ মানে আমি যদি ৰ'ব পাৰিলোঁ হয় বাৰ্থডে খালে মানে কি বহুত বেছি দেৰি হৈ গ'ল হয় সেইটো কাৰণে আমি বাৰ্থডে খাবলৈ নৰলোঁ আৰু সোনকালে গুচি আহিলোঁ গতিকে পূৰা চিনামৰা লৈ গাইজ এনেকুৱা এটা জাম পাইছোঁ ন অ' মাই গড গাইজ এনেকুৱা জাম কোনো দিনেই মই পোৱা নাই গাড়ী ট্ৰেইন আহিছিলে এখন ইমানেই শ্ল'কৈ গৈছে ন প্ৰায় 106-8টামান দবা হ'ব ৰেল গেটৰ ৰৈ হাৰাশাস্তি তাতে আকৌ যেতিয়া ওলাই আহিছোঁ ন এনেকুৱা ভিৰ এনেকুৱা এটা জাম পাইছোঁ Alto versus R15 V3 के साथ रेस हो रही है गाइस Oh my goodness তো গৈ আছে VX এখন আৰু এলো হুইলছ কেইটা চাওক না গাইজ চকাকেইটা ডাঙৰ লগাই লৈছে মানে আপুনি দূৰৰ পৰা দেখিলে এখন এল্টো বুলি নকয় বেলেগ ইউনিক লাগিছে মানে তো আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক কৰিব চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি দিব চ' ধন্যবাদ বাই বাই জয়া फलक तक चल साथ मेरे फलक तक चल साथ चल फलक तक चल साथ मेरे फलक तक चल